সাধাৰণতে যেতিয়া আমি ৰবটিক সাৰ্জাৰী কৰিবলগীয়া হয় তেতিয়া যথেষ্ট সেই চিকিৎসা ব্যয়বহুল হয় কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এতিয়া এক ভাল খবৰ আহিছে যে পূৰ্বতে যি ৰবটিক সাৰ্জাৰী কৰা হৈছিল তাৰ প্ৰায় 1/3 খৰচত এতিয়াৰ পৰা কৰিব পৰা হ'ব সেই সাৰ্জাৰী কিয়নো প্ৰথমবাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ অনা হৈছে এক উন্নত চিকিৎসা বিজ্ঞানৰ এক উন্নত মানদণ্ডৰ এক সঁজুলি যি সঁজুলি আনিছে one of the best surgeon ডক্টৰ মনোজ কুমাৰ চৌধুৰীদেৱে বৰ্তমান মই উপস্থিত আছোঁ নেম কেয়াৰ হস্পিটেলত মোৰ লগত উপস্থিত আছে চৌধুৰী ছাৰ আপোনাক পোনপ্ৰথমে আপোনাক ধন্যবাদ জনাব লাগিব কিয়নো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আপুনি যি এক সহায়ৰ হাত হৈ আগবাঢ়ি আহিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাব লাগিব লগতে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথমতে জানিব বিচাৰিম এই সঁজুলি ভাগ আমি সঁজুলি আমাৰ সৰ্বসাধাৰণ যিসকল ৰাইজ আছে সকলোৱে বুজিব পৰাকৈ আপোনাৰ মুখেৰে জানিব বিচাৰিম ইয়াৰ কেনেকুৱা এই সঁজুলিৰে কি কি কৰিব পৰা হ'ব আৰু ইয়াৰ এডভান্টেজ কি আগৰ যি ৰবটিক সাৰ্জাৰী আছিলে তাৰ মাজত ডিফাৰেঞ্চটো কি হ'ব পাৰে মই প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আমি এটা সময়ত 80জলৈকে অপেন সাৰ্জাৰী কৰিছিলোঁ পেটটো কাটি পেলাই আমি সাৰ্জাৰী কৰিছিলোঁ তাৰপিছত আহিল লেপাৰস্কোপিক সাৰ্জাৰী 87ত লেপাৰস্কোপিক সাৰ্জাৰী আৰম্ভ হোৱাৰ পিছত পৃথিৱীত প্ৰথমতে হৈছিল তাৰপিছত আমি 93ৰ পৰা আমি ইয়াতেই লেপাৰস্কোপিক সাৰ্জাৰী আৰম্ভ কৰোঁ কৰি আমি কেইজনমান পায়নিয়াৰ হিচাপে ইয়াত লেপাৰস্কোপি আৰম্ভ কৰিছিলোঁ আৰু আজি সুদীৰ্ঘ 30 বছৰ লেপাৰস্কোপিক সাৰ্জাৰীৰ মানে শল্য চিকিৎসা বিভাগ ডমিনেট কৰি আহিছে গোটেই পৃথিৱীতে লেপাৰস্কোপিক সাৰ্জাৰী প্ৰচলিত হৈ আছে লেপাৰস্কোপিক সাৰ্জাৰীৰ দ্বাৰা অপেন সাৰ্জাৰীত হোৱা প্ৰায় সকলোবোৰ সাৰ্জাৰীয়ে আজিকালি লেপাৰস্কোপিৰ দ্বাৰা কৰিবলৈ সম্ভৱ হৈছে দিছ ইজ কল্ড মিনিমেল এক্সেছ সাৰ্জাৰী যে সৰু ফুটাই দি আমি পেটত ফুটা কৰি ভিতৰৰ গোটেই সাৰ্জাৰীবিলাক আমি কৰোঁ দিছ ইজ মিনিমেল এক্সেছ সাৰ্জাৰী আৰু লেপাৰস্কোপ ইউজ কৰোঁ সেইকাৰণে লেপাৰস্কোপিক সাৰ্জাৰী বুলি কোৱা হয় কিন্তু কিছুমান সময়ত দেখা যায় যে লেপাৰস্কোপিৰ সীমাবদ্ধতা আছে যে কিছুমান জাগাত লেপাৰস্কোপিৰ এপ্লিকেশ্যন ইনষ্ট্ৰুমেণ্টে সেই বস্তুটোৰ কামখিনি কৰিব ডিফিকাল্টি হয় এক্সেছ ডিফিকাল্টি হয় আৰু ধৰক লেপাৰস্কোপিৰ ইনষ্ট্ৰুমেণ্টৰ কিছুমান আমি যেনে হাতৰ পেটৰ ভিতৰত আমি হাতখন সোমাই দি সাৰ্জাৰী কৰিছোঁ হাতৰ যিবিলাক মুভমেণ্ট সেই মুভমেণ্টবিলাক লেপাৰস্কোপিক ইনষ্ট্ৰুমেণ্টৰ দ্বাৰাই কৰিবলৈ সম্ভৱ নহয় গতিকে এই যিখিনি সীমাবদ্ধতা আমি ফিল কৰি আহিলোঁ তাৰ উত্তৰ হিচাপে আহিল লেপাৰস্কোপিক ৰবটিক সাৰ্জাৰী ৰবটিক সাৰ্জাৰী লাষ্ট 20 ইয়াৰ্ছত ৰবটিক সাৰ্জাৰী চলি আছে সেইটো কয় যিটো লাষ্ট ৰবটিক সাৰ্জাৰী এতিয়ালৈকে চলি আছিলে সেইটোক কয় মাষ্টাৰ এণ্ড শ্লেভ ৰবটিক সাৰ্জাৰী এটা কনচলত চাৰ্জনে বহিব আৰু টেবুলত অপাৰেশ্যন হ'ব ৰবটিক আৰ্মছবিলাক তাতে ভিতৰত সোমাই দি তাতে ৰবটিক আৰ্মছবিলাকে আণ্ডাৰ দ্য ডিৰেকশ্যন অফ চাৰ্জন তেওঁৰ সাৰ্জাৰীটো হ'ব সেইটোক মাষ্টাৰ এণ্ড শ্লেভ ৰবটিক সাৰ্জাৰী কিন্তু সেইটোৰ কাৰণে এনেকুৱা ডাঙৰ অপাৰেশ্যন থিয়েটাৰ এটা লাগে ডাঙৰ স্পেচ লাগে এটা এষ্টাব্লিছমেণ্ট কষ্ট আছে অপাৰেশ্যনেল কষ্ট আছে তাৰ কাৰণে এটা টিম ট্ৰেইন আপ কৰিব লাগে ট্ৰেইনিং পিৰিয়ড বহুত দীঘলীয়া মানে লং লাৰ্ণিং কাৰ্ভ গতিকে বহুত ধৰণৰ সমস্যা আছে কিন্তু প্ৰচিডিউৰটো ভাল কিন্তু এই যে ব্যয়বহুল এটা খৰচৰ এটা মানে সঁজুলি প্লাছ গোটেই ছিষ্টেম সেই ছিষ্টেমৰ এফেক্টটো পেচেণ্টৰ ওপৰত পৰে কাৰণ পেচেণ্টে সেই খৰচ বহন কৰিবলগীয়া হয় তাৰ লগত আমাৰ হস্পিটেলৰ প্ৰফিট বা গোটেইখিনি মিলি আল্টিমেটলি গ'লে পেচেণ্টে এটা বব নোৱাৰা বুজাৰ নিচিনা অৱস্থা বিশেষকৈ আমাৰ মধ্যবিত্ত শ্ৰেণীৰ কাৰণে তো সেইকাৰণে ইমান বছৰে সেই ৰবটিক সাৰ্জাৰী পপুলাৰ হোৱা নাছিল এইটোৱে কাৰণ আছিল এইটো কি কাৰণে বেলেগ সাৰ্জাৰী আৰু টাৰ্মখিনি মেডিকেল টাৰ্মত সুধিব বিচৰা নাই আৰু ৰবটিক সাৰ্জাৰী কি কাৰণে কৰিবলগীয়া হয় ৰবটিক সাৰ্জাৰী কৰিবলৈ হ'লে সেই মই ক'লোঁ যে আপোনাক ৰবটিক সাৰ্জাৰী কৰিবৰ কাৰণে যে লেপাৰস্কোপিক সাৰ্জাৰী যিখিনি মিনিমেল এক্সেছ সাৰ্জাৰীৰ এটা ভাগ হ'ল লেপাৰস্কোপিক সাৰ্জাৰীৰ কাৰণে যিখিনি ডিফিকাল্টি হয় মানে আমাৰ সঁজুলিৰ ডিফিকাল্টি ইনষ্ট্ৰুমেণ্টেল ডিফিকাল্টি বা কিছুমান এক্সেছ আমি কিছুমান জাগাত যাব নোৱাৰোঁ ডিপ জাগা সেইবিলাকত লেপাৰস্কোপি ইজি কৰি দিয়ে তো গতিকে এইটোৱে আমাৰ ইয়াৰ ইনষ্ট্ৰুমেণ্টৰ মই এতিয়া দেখা পাব মই লগাই দিয়াৰ পিছত
এই ইনষ্ট্ৰুমেণ্টৰ মুভমেণ্টবিলাক আমি হাতৰ নিচিনা মুভমেণ্ট কৰিব পাৰোঁ, যাৰ কাৰণে সেই যিখিনি ডিফিকাল্টি এইখিনি আমি অভাৰকাম কৰিব পাৰোঁ। সেইটো হ'ল মেইন উদ্দেশ্য। এতিয়া আহিলোঁ এইটো ছিষ্টেমত, দিছ ইজ HandX চিষ্টেম, হেণ্ড হেল্ড ৰবটিক্স বুলি কয়। এইটো এটা বেলেগ ছিষ্টেম, এটা নতুনকৈ উদ্ভাৱন হৈছে। এই ছিষ্টেমত কি হয় যে আমি লেপাৰস্কপিক চাৰ্জাৰী কৰি আছোঁ। লেপাৰস্কপিক চাৰ্জাৰী কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট ইয়াৰ লগত আমি ইয়াত অলপ যদি ক্ল'জ কৰি দেখুৱাব পৰা হয়, ইয়াত আমি এই বস্তুটো আনি পেলাই লগাই দিওঁ। সেইটো আনি পেলাই দেখাত সৰু ইনষ্ট্ৰুমেণ্ট, সেইটো আমি ইয়াতে ফিট কৰি দিলোঁ। বাহিৰতো হৈছে, কিন্তু অসমত আপুনি বা নৰ্থ ইষ্টত পৰীক্ষামূলকভাৱে বাহিৰত নহয়, ইষ্টাৰ্ণ ইণ্ডিয়াতে এইটো প্ৰথম। গম পাইছে, ইয়াতে আপোনাৰ পৰীক্ষামূলক হৈ গৈছে। নট অনলি নৰ্থ ইষ্ট, ইট ইজ ইষ্টাৰ্ণ ইণ্ডিয়াৰ প্ৰথম ইনষ্টলেশ্যন দিছ ফৰ্ম অফ ৰবটিক। আচ্ছা, চ' এইটো আমি ফিট কৰি ল'লোঁ। ফিট কৰাৰ পিছত ইয়াতে আমি এইটো কয় এই ফিটিং কৰি ল'লোঁ। এইফালে এইটো ফিটিং কৰি ল'লোঁ। এইটো আঙুলি দিয়ে এইটো চলাবৰ কাৰণে এইটো ফিটিং কৰি ল'লোঁ। তাৰপিছত এই বস্তুটো এইটো আমি ইয়াতে আনি এইখিনি ফিটিং কৰি লোৱাৰ পিছত বাছ হ'ল। এতিয়া এইটো আমি ইলেক্ট্ৰিক এইখিনি জেগাত এইটো ইলেক্ট্ৰিক লগাই ল'লোঁ। এতিয়া এইখিনি জেগাত এই যিখিনি আৰ্ম আছে, এইটো বডি এটা আছিল, আৰু এইখিনি আমাৰ গোটেই ইনষ্ট্ৰুমেণ্টৰ মুভমেণ্টটো কণ্ট্ৰল কৰে। এইটোক ইলেক্ট্ৰ'মেকানিকেল এটা ডিভাইচ এটা আছে, যাৰ দ্বাৰা এইটো ইলেক্ট্ৰিক ফিটিং কৰাৰ পিছত যাৰ দ্বাৰা ইয়াত ডিভাইচটো চলে, আৰু তাৰ সহায়ত ইনষ্ট্ৰুমেণ্টটো চলা আৰম্ভ হয়। আমি এতিয়া এইটো অন কৰি দিলোঁ, সেউজীয়া লাইট জ্বলিলে। তাৰপিছত ইয়াতে আমি এইটো চাব, এতিয়া ইয়াৰ মুখৰ ফালে এইটো চাব। এইটো কৰাৰ লগে লগে এইটো মুভমেণ্ট আৰম্ভ কৰিব। এইটো দি আমি য'ত লাগে, আমি এটা আমাৰ মানুহৰ হাতখন বুলি ধৰিব পাৰি। মানুহৰ হাত কাৰণে এইটো কৰিব পাৰি। হাতৰ এইটো মুভমেণ্টৰ দ্বাৰা আমি গোটেই ইনষ্ট্ৰুমেণ্টটো এইখিনি টিপটো আমি মুভমেণ্ট কৰিব পাৰোঁ। নট অনলি দিছ, এইটো এনেকুৱা ৰটেশ্যনেল মুভমেণ্ট 360 যাব, 360 ডিগ্ৰী মুভমেণ্ট। তাৰ লগে লগে এই হাতৰ এই ইনষ্ট্ৰুমেণ্টৰ মুভমেণ্ট আমি বেলেগ ধৰণে য'তে যেনেকৈ লাগে আমি ইনষ্ট্ৰুমেণ্টটো মুভ কৰিব পাৰোঁ। ভিতৰত মুভ কৰি আমি এনেকৈ ফিক্স কৰি ৰাখিব পাৰোঁ। এইটো ফিক্স কৰি ৰাখিলোঁ এইখিনি জেগাত, অপাৰেশ্যন কৰিলোঁ সেইখিনি জেগাত এইটো দি কৰি থাকিলোঁ এনেকৈ। এইখিনি এনেকুৱা এংগুলেশ্যন লাগে আমাক, চ' এনেকুৱা এংগুলেশ্যনত কৰিলোঁ। আৰু এংগুলেশ্যন বদলাব লাগিল, আমি বদলাই পেলাই আনি পেলাই ইফালে লৈ আনি পেলাই আমি ফিক্স কৰি ল'লোঁ। লৈ পেলাই এই ইনষ্ট্ৰুমেণ্টটো আমি মুভমেণ্টটো এনেকৈ কৰিছোঁ। চ' বিভিন্ন ধৰণে এইখিনি জেগাত মুভমেণ্টটো আমি টিপৰ মুভমেণ্টটো এইটো কৰি পেলাই আমি ৰবটিক চাৰ্জাৰীৰ গোটেই সুবিধাখিনি ল'ব পাৰোঁ। এই ইনষ্ট্ৰুমেণ্টটো সোমাবৰ কাৰণে এতিয়া আমি লেপাৰস্কপিৰ কাৰণে বেলেগ এটা ছিষ্টেম কৰিব নালাগে। লেপাৰস্কপিৰ যিপিনে আমি লেপাৰস্কপিৰ ইনষ্ট্ৰুমেণ্ট আমি পেটৰ ভিতৰলৈ সোমাই লৈছিলোঁ, সেই ছেইম জেগাইদি আমি কোনো ধৰণৰ এডিশ্যনেল তাতে ফুটা কৰিবলগীয়া বা এডিশ্যনেল অপেনিং কৰিবলগীয়া একো নাথাকে। যিটো আমাৰ মাষ্টাৰ এণ্ড শ্লেভ ৰবটিক চাৰ্জাৰীত যিটো আমাৰ ৰবটিক চাৰ্জাৰীৰ পৰা বদলাই পেলাই কিবা কাৰণত কেতিয়াবা কোনোবা এটা সময়ত আমি ৰবটিক চাৰ্জাৰীৰ পৰা কনভাৰ্ট কৰি পেলাই লেপাৰস্কপিক চাৰ্জাৰীলৈ আহিবলগীয়া হয়। তেতিয়া কিন্তু তাতে বেলেগ অপেনিং বেলেগ জেগাত বেলেগ অপেনিং কৰি পেলাই সেই চাৰ্জাৰী কৰিব লাগে। এইটোত আৰু আপুনি লেপাৰস্কপিক চাৰ্জাৰী কৰি আছে, তাৰ লগত আপোনাৰ ৰবটিক চাৰ্জাৰী যিখিনি কাম লাগিলে এই ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা সেই ৰবটিক চাৰ্জাৰী কামখিনি কৰিলে
কৰি পেলাই আপুনি গোটেই দেখা গৈছে যে যিটো অনুমান হৈছে পেচেণ্টৰ কষ্টটো চাগে খুব কম হ'ব কষ্টটো কম হয় পেচেণ্টৰ কষ্টটো মিনিমেল চাৰ্জাৰী হিচাপে মিনিমেল এক্সেছ চাৰ্জাৰী হিচাপে কম আছেই এইটোৰ দ্বাৰা আপোনাৰ চাৰ্জাৰীটো অলপ ফাষ্টাৰ হৈ যাব চাৰ্জাৰীটো অলপ ব্লিডিং চিডিঙৰ চান্সেছ লেপাৰস্কপিক চাৰ্জাৰীটো কম হ'ব বুলি ধাৰণা কিন্তু সময়ৰ লগে লগে গতিকে সময়ৰ লগে লগে এই যে খৰচৰ যিটো বোজাটো কমি যাব তাৰ কাৰণে লগতে ৰবটিক চাৰ্জাৰী যিখিনি সুবিধাখিনি এই ইনষ্ট্ৰুমেণ্টৰ দ্বাৰা পোৱা হ'ব সময়ৰ লগে লগে এই ইনষ্ট্ৰুমেণ্টৰ পপুলাৰিটি বহুত বাঢ়ি যাব খৰচৰ কথাটো হ'ল ৰবটিক চাৰ্জাৰীৰ পপুলাৰিটিটো বাঢ়ি যাব খৰচৰ কথাটো যিহেতু ওলাইছে অকণমান আমি এনেকৈ বুজাই দিব পাৰিম নেকি যে বেলেগত যদি 100 টকা খৰচ হয় ইয়াত কিমান মানলৈ আহিব পাৰে তাকে কৈছোঁ মই বেলেগত যদি ছাপ'জিং আমাৰ ৰবটিক যিটো মাষ্টাৰ এণ্ড শ্লেভ ৰবটিক চাৰ্জাৰী 100 টকা খৰচ হ'ল ইয়াতে আপুনি ধৰক 30 টকা খৰচ হ'ব প্ৰায় 1/3 খৰচ আপোনাৰ কমি যাব আৰু পেচেণ্ট সেইটো লাভটো পেচেণ্টে পাব নিশ্চয় গতিকে এই যিখিনি ৰবটিক চাৰ্জাৰীৰ সুবিধা সেইখিনি বস্তু যিখিনি মানুহে আগতে পাব পৰা নাছিল খৰচৰ কাৰণে বা ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে এই সুবিধাখিনি আমি দিব পাৰিম গতিকে বদূৰ ভৱিষ্যতে ৰবটিক চাৰ্জাৰী বেছি প্ৰসাৰ হ'ব আৰু বেছি জনপ্ৰিয় হৈ উঠিব শৈল চিকিৎসাৰ ক্ষেত্ৰত আপোনাৰ প্ৰায় 40 বছৰীয়া অভিজ্ঞতা হয় মোৰ যদি ভুল হোৱা নাই হয় প্ৰথমৰ পৰা দেখাৰ পৰা যি চিকিৎসা বিজ্ঞানৰ যি ক্ৰমাগত উন্নতি লগে লগে বস্তুবিলাকো কমপ্লেক্স হৈ আহি আছে সৰু হৈ আহি আছে কি ক'ব এই ক্ষেত্ৰত এইটো আমাৰ সদায় ৰিচাৰ্চ হৈ থাকে টু গিভ বেটাৰ ফেচিলিটিজ টু দি পেচেণ্ট ৰোগীক বেছি সকাহ দিয়া আৰু উন্নত চিকিৎসা দিয়া উন্নত চিকিৎসা কৰাৰ লগে লগে পেচেণ্টৰ খৰচৰ কথাটো চিন্তা কৰিব লাগে তো গতিকে কষ্ট এফেক্টিভ ট্ৰিটমেণ্ট এট দ্য ছেইম টাইম পেচেণ্টৰ কষ্ট নোহোৱাকৈ চিকিৎসা কৰা যিমান সোনকালে ৰিকভাৰী কৰিব পাৰি সেইটোৱে উদ্দেশ্য গতিকে চায়েন্সে তেনেকুৱা ধৰণে মানে আমাৰ জনসাধাৰণক কেনেকুৱা ধৰণে সহায় কৰিব পাৰি সেনেকুৱা ধৰণে আগবাঢ়ি গৈ আছে আৰু তাৰ কাৰণেই অপেন চাৰ্জাৰীৰ পৰা মিনিমেল এক্সেছ চাৰ্জাৰীত লেপাৰস্কপি চলি থাকিল লেপাৰস্কপিৰ পৰা আহিল ৰবটিক চাৰ্জাৰী ইয়াৰ পিছত হয়তো এআইৰ এপ্লিকেশ্যন আহিব বহুত ধৰণৰ বস্তু আগবাঢ়ি গৈ থাকিব হয়তো আজিৰ পৰা 10 বছৰৰ পিছত ইয়াত বেলেগ এটা ছিষ্টেম আহিব ইয়াতো নতুন নতুন সংযোজন হোৱাৰ স্কোপ আছে এটা কোম্পানীয়ে আমাক জনাইছে যে ইয়াতে নতুন কোম্পানী বুলি ক'লে এইটো HandX এইটো ইজৰাইলৰ কোম্পানী ইজৰাইলে এইটো নতুন উদ্ভাৱন ইজৰাইলৰ পৰা হৈছে টেল আভিভত আৰু এইটো ইণ্টাৰেষ্টিংলি এইটো অনলি HandX চিষ্টেম য'ত FDA আৰু CE এপ্ৰুভড মানে ছেফটি আৰু এপ্লিকেবিলিটিৰ ফালৰ পৰা এপ্ৰুভ FDA এপ্ৰুভ মানে আমেৰিকান ছেফটি এটা হেৰি মানে এইটো লগো বুলি যিটো কয় আৰু ইউৰোপিয়ান ছেফটি লগত CE এই দুটা বস্তু এইটোৰ হেৰি হৈছে এপ্ৰুভড হৈছে তেনেকৈ মাষ্টাৰ এণ্ড শ্লেভতো অনলি দা ভিঞ্চি ইজ FDA এপ্ৰুভড গতিকে ছেফটি আৰু এফিকেচি বা এপ্লিকেবিলিটিৰ ফালৰ পৰা ইয়াত কোনো কুৱেশ্যন কৰিবলগীয়া নাই চ' এইটো হ'ল ডাঙৰ কথা যিটো বস্তু আপুনি প্ৰথমবাৰৰ বাবে ইষ্টাৰ্ণ ইণ্ডিয়াত এইটো প্ৰথম নেম কেয়াৰ হস্পিটেলে এইখিনি সহযোগ কৰিছে আৰু মই এইটো ইনষ্টল হৈছে ইয়াতে আৰু মই এইটো ইয়াতে কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু ভৱিষ্যতে হয়তো আমি আপুনি ইণ্ডিয়ান লেপাৰস্কপি কিবা হেৰি সংস্থা আপোনাৰ এক্সিকিউটিভ মেম্বাৰ আছে কোৰ্চ কিবা আপোনাৰ চাই থাকিবলৈ পাইছিল সদৌ ভাৰত মানে সৰ্বভাৰতীয় লেপাৰস্কপি সন্থাৰ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্ট আছিলোঁ 2018লৈকে তাৰপিছত এতিয়াও মই এক্সিকিউটিভৰ সক্ৰিয় সদস্য আৰু আমি এইবিলাক একাডেমিক কাম কৰি থাকোঁ বিভিন্ন ধৰণে চ' আপোনালোকে এইখিনি সমাজৰ ওচৰত এইখিনি গুচি গ'লে নিশ্চয় সমাজ লাভৱান হ'ব আৰু বস্তুটোৰ বিষয়ে জানিব মই আপোনাৰ শেষত আমাৰ দৰ্শকসকলৰ সাধাৰণ যি ৰাইজ আছে তেওঁলোকে অপাৰেশ্যন এটা বুলি ক'লে যিটো ভয় এটা খায় সাংঘাতিক ভয় খায় আপোনাৰ অৰ্থৰ ফালৰ পৰা হওক বা বেলেগ যিকোনো কাৰণত এতিয়া টেকন'লজি ইমান আগবাঢ়ি গ'ল এই ক্ষেত্ৰত আপুনি শেষত কি ক'ব বিচাৰিব যে ভয় কৰিবলগীয়া কথা নাই আৰু খৰচো যথেষ্ট কমি আহিলে এতিয়া নাই আমি ভয় কৰিবলগীয়া নহয় কিন্তু আমি সদায় যিকোনো
চাৰ্জাৰীকে আমি বহুত চিৰিয়াছলি লওঁ গোটেইবিলাক পুংখানুপুংখভাৱে কৰি এনালাইজ কৰি লৈ ৰোগীক ট্ৰিটমেণ্ট কৰাৰ কাৰণে অল ছেফটি মেজাৰ লওঁ সবখিনি ছেফটি মেজাৰ লৈ পেলাই ৰোগীক চিকিৎসা কৰোঁ ভয় খাবৰ কথা কাৰণে আজিকালি এনাস্থেচিয়াৰ ফালৰ পৰা ইনষ্ট্ৰুমেণ্টৰ ফালৰ পৰা বহুত ধৰণৰ উন্নতি হৈছে গতিকে কমপ্লিকেশ্যনটো চব সময়তে হ'ব খোজকাঢ়ি গ'লেও উজতি খায় মানুহে কিন্তু তাৰ মাজতে ছেফটি মেজাৰবিলাক ইমান বাঢ়ি গৈছে যে আজিকালি চিকিৎসা যিখিনি পদ্ধতি এইবিলাক বহুত উন্নত হৈছে আৰু ছেফ হৈছে ছাৰ আৰু এটা কথা সুধিব বিচাৰিছিলোঁ যিহেতু এইটো সময়ত আমাৰ ভাৰত দেশখন জানে আৰ্থিকভাৱে পিছপৰা লোক বহুত আছে আৰু তেওঁলোকৰ বাবে চৰকাৰীভাৱে কিছু যি চিকিৎসাৰ খৰচৰ বাবে কিছুমান সা সুবিধা দিয়া হয় যদি এই যিটো আপোনাৰ চিকিৎসা পদ্ধতি এই চিকিৎসা পদ্ধতিটোত সেইসমূহ চৰকাৰী আঁচনি এপ্লিকেবল হ'ব নে নহয় চৰকাৰী আঁচনিসমূহ এতিয়ালৈকে মই জনাত এপ্লিকেবল হোৱা নাই কিন্তু অদূৰ ভৱিষ্যতে এইটো হ'ব কাৰণ ইয়াৰ যেতিয়া এপ্লিকেবিলিটি বা ইয়াৰ যিখিনি সুবিধা যেতিয়া চৰকাৰে গম পাব আমি সেইটোৱে বিচাৰোঁ চৰকাৰে গম পাওক ইয়াৰ বিষয়ে ইয়াত আমাক সহায় সহযোগ কৰক ৰোগীক সহায় কৰক কিন্তু এইটো অদূৰ ভৱিষ্যতে মই নিশ্চয় মই চিয়'ৰ যে এইটো চৰকাৰী ফালৰ পৰা আঁচনিত এইবিলাক বস্তু সোমোৱা হ'ব ৰবটিক চাৰ্জাৰীও সোমাই যাব কাৰণ মই জনামতে চৰকাৰীভাৱেও ৰবটিক চাৰ্জাৰীৰ ওপৰত এটা ইণ্টাৰেষ্ট ডেভেলপ তেওঁলোকৰ কৰিছে আৰু ইঞ্চুৰেঞ্চৰ ফালৰ পৰাও এতিয়ালৈকে বহুত ইঞ্চুৰেঞ্চ কোম্পানীয়ে এইটো আগবাঢ়ি অহা নাই কিন্তু অদূৰ ভৱিষ্যতে তেওঁলোকে আগবাঢ়ি আহিব বুলি মই বিশ্বাস ধন্যবাদ জনাইছোঁ ছাৰ এয়া আছিল বিশিষ্ট শল্য চিকিৎসক প্ৰখ্যাত শল্য চিকিৎসক মনোজ কুমাৰ চৌধুৰী ছাৰ আৰু তেখেতে সমগ্ৰ আমাৰ যি অসম উত্তৰ পূৰ্বাঞ্চল বা নৰ্থ ইষ্টাৰ্ণ যি ঠাইখিনিৰ কাৰণে যি পেচেণ্ট আছে পেচেণ্টসকলৰ কাৰণে এক ভাল খবৰ কঢ়িয়াই আনিছে অতি কম খৰচত কৰিব পৰা হ'ব শল্য চিকিৎসা